এইটো ৰুবুল আহমেদ বোলাটোৰ পকৰ কিয় জ্বলে? ৰুবুল আহমেদ কুকুৰৰ পোৱালি, তোক কৈছোঁ শুন, তোৰ কি হ'ল বে চুটমাৰানি? কি হ'ল তোৰ? হে এডাল দেখিছ পকৰত ভৰাই যে ঘুলুকি পঠিয়াই দিম কেলা, বুজিলি? উজনি এখন লাগে লাইফটো আগাই দিব। বিশেষকৈ আমাৰ উজনিৰ আমাৰ সেই কিছু একাংশ তাত যাই পাব লাগে, যিবিলাকৰ অকল মানে আলী হুছেইন আহমেদ দেখা পালে সিহঁতে বাংলাদেশী বুলি কৈ থাকিব। মানে দুদিনৰ আগত যেতিয়া চিতু বৰুৱাই কৈছিলে যে আমাৰ মিয়া খেদিম বুলি যেতিয়া কৈছিলে, মিয়া বাংলাদেশী মানে কি মিয়া খেদিম, অমুক কৰিম তমুক কৰিম, মিয়া পিঠি বহল কৰিম, আৰু তেতিয়া তাক যেতিয়া মই প্ৰত্যুত্তৰ দিছিলো যে এইবিলাক দালালি কৰা বাদ দে, কাম কাজত নাম, ইমান যদি জাতিটো বচাবলৈ আছে, ইমান যদি জাতিগত চিন্তা কৰক, কালি বা হাজিৰা কৰিবলৈ নোম, লেবাৰ কৰিবলৈ নোম, মিস্ত্ৰী কৰিবলৈ নোম, যেতিয়া এইবিলাক কথা কৈছিলো, তাৰপিছত তাৰ লগত থকা এজন চামচাৰ আচলতে গাত লাগি গ'ল। আৰু চামচাটোৱে মোক এতিয়া মিডিয়াত আহি কিনে মোক প্ৰত্যুত্তৰ দিছে, ভাবু কিয় দিছে, মাৰিম কিবা কৰিম, ভাবুকিকটো কেয়াৰ কৰা মই মানুহ নহয়, কিন্তু তাৰ তালে এই ভিডিঅ'টো যাব লাগে, আপোনালোকে সকলোৱে আগুৱাই দিব ইনশাল্লাহ। তো কথাটো হৈ গ'ল কি যে সি মোক যিখিনি কৈছে যে মই বাংলাদেশী হয়, তাৰপিছত মোক কৈছে অসমীয়া যুৱকক হাজিৰা কৰিবলৈ দিবলগীয়া কোন অসমীয়া কি হাজিৰা কৰিব যাব নেকি, তাৰপিছত চান্দা উঠাবই, অসমত যদি কাম কৰিবলৈ আছে, অসমত যদি থাকিবলগীয়া আছে, চান্দা উঠাবই, দিবই লাগিব টেক্স, তাৰ এইবিলাক কথা। তো সেইটো মানে প্ৰতিটো কথাৰে আচলতে প্ৰত্যুত্তৰ দিবলৈ বিচাৰিছো, আপোনালোকে সকলোৱে ইনশাল্লাহ আগুৱাই দিব। প্ৰথম কথাটো হৈছে মই বাংলাদেশী। তো সেই ল'ৰাজন, সেই যুৱকজনৰ নাম এইটো কাৰণে মেনশ্যন কৰা নাই, কাৰণ তাৰ TRP বাঢ়ি যাব। তো তাৰ জনপ্ৰিয়তা লাগেতো, মোৰ নাম লৈ ল'লে জনপ্ৰিয়তা হৈছে সি, কিন্তু যি হওক তাক এটা কথা ক'ব বিচাৰিছো যে মই বাংলাদেশী যে হয়, মোক তই প্ৰমাণ কৰি দে মই বাংলাদেশী হয় বুলি, বাছ তাৰপিছত মই নিজে বাংলাদেশলৈ গুচি যাম। তো প্ৰমাণ কৰি দেখা। এই যে মিয়াক গালি পাৰোতে তত যে জিভা দীঘল হৈছে নহয়, এই জিভা কিন্তু ৰুবুল আহমেদে কাটি কেনে জোতা পিন্ধিম, বুজি পাইছ? ৰুবুল আহমেদে কেয়াৰ নকৰে কাকোকে, আৰু মোক যে বাংলাদেশী কৈছে, বাংলাদেশী বুলি প্ৰমাণ কৰি দিয়ে। কিন্তু তোক এইটো কথা কৈছো, তোৰ যদি এতিয়া যদি DNA যদি পৰীক্ষা কৰিবলগীয়া হয়, তেতিয়াহ'লে তোৰ DNA কি ওলাব জানানে? কোনোবা চীন দেশৰ কোনোবা নাজায়জ বাপেকৰ তই সন্তান ওলাবি। তোৰ এতিয়াও দেহাত চীন দেশৰ কাৰোবাৰ নাজায়জ বাপেকৰ সন্তানত এই ৰক্ত তেজ দৌৰি আছে তোৰ গাত, বুজি পালি? চীন দেশৰ বা তই আহা পলৰীয়া এটা, আৰু তই মোক কবি অসমীয়া বাংলাদেশী বা মই কিবা, তোৰ চাৰ্টিফিকেট লাগিব মই বাংলাদেশী হ'ব কাৰণে, না মই অসমীয়া হ'ব কাৰণে, তই কবি মই বাংলাদেশী, মানে আমি আলী আহমেদ হুছেইন দেখাবলৈ বাংলাদেশী? সেইকাৰণে কৈছো মিয়াক গালি পাৰোতে জিভা দীঘল হৈছে নহয়, সেই জিভা কাটি আনি কিনে জোতা পিন্ধিম। এই ৰুবুল আহমেদ সেইজন নহয়, ভয়াতুৰ নহয়। আৰু দ্বিতীয় নম্বৰ কথা, মই কৈছো কাম কৰিবলৈ, হাজিৰা কৰিবলৈ, লেবাৰ কৰিবলৈ, মিস্ত্ৰী কৰিবলৈ কৈছো, কিয় মই কি অসমীয়া ল'ৰা ছোৱালীখিনি কম নেকি চুৰ কৰিবলৈ যোৱা, ডকাইত কৰিবলৈ যোৱা, মাৰধৰ কৰিবলৈ যোৱা, দালালি কৰিব যোৱা বুলি কম নেকি? দস্তুৰ মত এটা জাতি বাচিবলৈ জয় এখন কৈ থাকিলে জাতি নাবাচে। জাতি বাচিবলৈ হলে কৰ্ম কৰিব লাগিব, জাতি বাচিবলৈ হলে অৰ্থনৈতিক হিচাপে মজবুত হ'ব লাগিব, জাতি বাচিবলৈ আমি সকলো জেগাত আগবাঢ়ি যাব লাগিব। কিয় সেইটো মোৰ ভুল হ'ল নেকি কতে? মইতো পাহৰি গৈছো, তোমাৰ দৰে তোমালোকেতো মদ খাই ৰাস্তাত পৰি থাকা, তোমালোকেতো কাম বন নাই, দালালি কৰি চলি থাকা, মদ খাই কেনে দালালি কৰি কেনে চলি থাকা, সেইকাৰণে কাম বনৰ কথা কোৱাৰ লগে তোমাৰ গাত লাগিছে, তোমাৰ বেয়া লাগিছে, হয়নে নহয়? আৰু চান্দা উঠাবা, অসমখন তোমাৰ বাপেকৰ অকলে নহয়তো, অসমখন তোমাৰ বাপেকৰ অকলে নহয়, বুজি পাইছা? তোমাৰ বাপেৰে কিনি লৈ অহা নাই অসমখন, বুজি পাইছা? অসমত থাকিলে যে চান্দা দিবই লাগিব, গুণ্ডা টেক্স দিব লাগিব। তোমাৰ বাপেৰে অসমখন কিনি কেনে থৈ দিয়া নাই টেক্স দিবলৈ কাৰণে। এই অসমখন 4 কোটি জনতাৰ হয়, আৰু এই অসমখন ভাৰতৰ এটা অংশ হয়, আৰু ভাৰতে এখন সংবিধান দিছে, আৰু সেই সংবিধানৰ মতেদি ভাৰতৰ সকলো মানুহে সকলো ঠাইত যোৱা অধিকাৰ আছে, সকলো জেগাত কাম কৰা তেখেতসকলৰ অধিকাৰ আছে, তেখেতসকলক সেইখিনি অধিকাৰ সংবিধানে দিছে। কিয় তুমি সংবিধান নামানা নেকি? বৰ দেখোন নিজক একেবাৰে একদম কিবা নকওঁ, আৰু তোমাৰ নামটো ক'লে তুমি পাব্লিচিটি পাবাতো। ভাৰতৰ সংবিধান নামানা, অসমীয়া জাতি তুমিয়ে ৰক্ষা কৰি আছা, কিটো ৰক্ষা কৰিছা? কাখন আহোঁতে তোমালোকে কি কৰিলা? কাখন আহোঁতে 5টাকে যে আমাৰ শ্বহীদ হ'ল, সেই শ্বহীদৰ মাজত মুছলমান নাছিল নেকি? কাখন সমৰ্থন কোনে কৰিলে? তোমালোকে কৰিলা। কাখন যোনে আনিলে, সিহঁতক আকৌ চৰকাৰত বহাই কিনে কাখন সমৰ্থন কৰি কিনে আকৌ তোমালোকে আকৌ আমাক প্ৰশ্ন কৰা যে আমি অসমীয়া হয়নে নহয়, আমি বাংলাদেশী। তোমালোকে কিয় সমৰ্থন কৰিলা তেতিয়াহ'লে? তোমালোকে কিয় জাতি পাহৰি কিনে কা সমৰ্থন কৰিলা? এতিয়া বহুত কিছু কথা ক'বলগীয়া আছে। অকল জয় এখন ক'লে নহয়, অসমখন জয় কৰি ৰাখিবলৈ কৰ্ম কৰিব লাগিব, কষ্ট কৰিব লাগিব। সেই বুলি যাকে তাকে মিয়াক গালি পাৰি দেখি মিয়াক গালি পাৰি, তোমালোকে মিয়াক গালি পাৰি দেখা অকল TRPৰ কাৰণে। মিয়াৰ নাম ল'লে তোমালোকৰ ঘৰ চলি আছে, মিয়াৰ নাম লৈ আছা কাৰণে তোমালোকৰ ৰাজনীতিৰ কাৰণে তোমালোকে আগবাঢ়ি আছা, মিয়াৰ নাম লোৱাৰ কাৰণে তোমালোকে চলি থাকিব পাৰিছা। মিয়া তোমালোকৰ ঘৰখন চলিবলৈ পৰা এটা ৰাস্তা, তোমালোকৰ মিয়াৰ নামটো তোমালোকৰ ঘৰ চলিবলৈ কাৰণে লৈ আছা। মিয়াক গালি পাৰি আছা তোমালোকৰ ঘৰ চলিবলৈ, 4 পইচা মুনাফা হ'বলৈ। মিয়া ব্ৰেণ্ড হয়, ব্ৰেণ্ড। আৰু ময়ো কম মই মিয়া হয়, কম মই আজি বা গৌৰৱেৰে কম মই মিয়া হয়। আমি ব্ৰেণ্ড হয়, ব্ৰেণ্ড। তোমালোকে আমাৰ নাম লৈ চলি আছা, তোমালোকৰ কি আছে, অৱদান কি আছে? প্ৰত্যেকটো কথাত মানে আলী হুছেইন আহমেদ দেখিলে ই মিয়া, ই বাংলাদেশী, ই মিয়া, ই বাংলাদেশী। সিয়ে বৰগতে একেবাৰে অসমীয়া ওলাইছে, আৰু পৃথিৱীত আৰু তাৰ বাহিৰে কোনো আৰু অসমীয়াই নাই। এই অহংকাৰ কৰোতে এই লথৌ হৈছে, আৰু 2 দিনৰ পিছত আৰু এই অহংকাৰে মাৰিব একদিন। আৰু বিশেষকে আমাৰ এই উজনিত থকা আমাৰ অসমীয়া মুছলমান বিলাকে বুজিব লাগে যে এই এনেকুৱা ধৰণৰ মানুহৰ মানসিকতা চাওক, কেনেকুৱা ধৰণৰ মানসিকতা। সিহঁতৰ কাৰণে আমি বাংলাদেশীয়ে,
সেইকাৰণে আমাৰ কোনো মিয়া গৰিয়া মৰিয়া দেশী জলাশয়ত ভাগ হৈ থাকিব নালাগে সিহঁতে যদি কাৰ সমৰ্থন কৰি এক হ'ব পাৰে আমিও 40% এক হৈ কিনে আমি অন্তত নিজৰ সুৰক্ষাৰ কাৰণে মাত মাতিব পাৰিব লাগিব আমি যদি মাত মাতিবলৈ নোৱাৰো আমি যদি ভাগ হৈ থাকো এইসকলে সদায় আমাক এই কৈ থাকিব এই অসমীয়া মুছলমানখিনি আমাৰ ভাই যদি এটা কিয় আজিলৈ এখন নিদিলে হা এখন কিয় আজিলৈ চিট এৰি নিদিলে হা অসমীয়া মুছলমান আমাৰ ভাই বুলি কোৱাৰ লগে লগে কিয় আজিলৈ হাজোখন ৰিজাৰ্ভেশ্যন কৰি দিলে হাজোখন কিয় অসমীয়া মুছলমানৰ কাৰণে দি নিদিলে এখন আজিলৈ অসমীয়া মুছলমান বা গৰিয়াই হওক কোনোবা এটা জিকি যাবলৈ এখন সমষ্টি নিদিলে হা আৰু সিহঁতে কৈ থাকিব আমি অসমীয়াৰ লগত আছো আমি অসমীয়া মুছলমানখিনিৰ লগত আছো আৰু গালি পাৰি থাকিব এইপিনে বাংলাদেশী সেইকাৰণে কৈছো মিয়া গালি পাৰোতে জিভা দীঘল হৈছে না এই ৰুবুল আহমেদক কিন্তু সেইটো চেষ্টা নকৰিবা তোমাৰ জিভা কাটি আনি কিনে জোতা বনাই কিনে মই ঘূৰি ফুৰিম আৰু এইখিনি দম ৰাখো তুমি কৈছা না মোক মাৰিম বুলি মাৰি তুমি দেখুৱাই দিয়া তুমি যদি এক বাপৰ বেটা হয় ন হাত লগাই দেখাই দিয়া মাত্ৰ এইখিনিয়ে কৈছো এই 7-8 বছৰ ৰুবুল আহমেদে অকলে ফেচবুকত আহি চিঞৰ বাখৰ কৰা নাই